দীর্ঘদিনীয়া দাবী আছিল BTADৰ পৰা গাঁও এই সংখ্যাগৰিষ্ঠ গাঁওসমূহ BTADৰ পৰা কৰ্তন কৰিব লাগে। এইটো আমাৰ প্ৰথম দাবী আছিল। তাৰপিছত দাবী আছিল আমাৰ ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ আদিকে লৈ আমাৰ বিভিন্ন দাবীসমূহ আছিল। এই দাবীসমূহক লৈ আমি 2011 চনৰ পৰা অৱৰোহ সুৰক্ষা সমিতিয়ে এটা আন্দোলন চলাই আহিছিলোঁ আৰু এই আন্দোলনৰ পিছতো আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ BTADত বসবাস কৰা 22 লক্ষ অবৰো জনসাধাৰণৰ দাবীক প্ৰত্যাখ্যান কৰি তেওঁলোকে 3খনকৈ চুক্তি স্বাক্ষৰিত কৰিলে। 3খনকৈ চুক্তি স্বাক্ষৰিত কৰাৰ পিছত আমাৰ অসম চৰকাৰৰ লগত এটা বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত অসম চৰকাৰে আমাক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে BTADৰ পৰা গাঁওসমূহ কৰ্তন কৰাক লৈ BTAD চুক্তি অনুসৰি আয়োগ গঠন কৰি আয়োগত আমাৰ পৰা আৰু এজন সদস্য অন্তৰ্ভুক্তি কৰিব আৰু সেইমতে তেওঁলোকে কৰিলে। কিন্তু কৰাৰ পাছত আজিলৈকে BTADৰ পৰা গাঁওসমূহ কৰ্তন কৰাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, আমি দেখা নাই আজিলৈকে। কিন্তু আমি শেহতীয়াকৈ এটা কথা জানিব পাৰিছোঁ যে এই যি গাঁও কৰ্তন, এই গাঁও কৰ্তনক লৈ তেওঁলোকে ইতিমধ্যে এখন লিষ্ট প্ৰস্তুত কৰিছে আৰু এই লিষ্টখনত আমাৰ যি কৰ্তন হ'বলগীয়া গাঁও, এই কৰ্তন হ'ব গাঁৱতকৈ তাৰমানে ইয়াৰ অন্তৰ্ভুক্তি হ'বলগীয়া গাঁৱৰ সংখ্যাটো অধিক। কিন্তু আমি এটা কথা অসম চৰকাৰক আৰু কমিশ্যনক আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অন্তৰ্ভুক্তি যদি ইয়াত হয়, যদি BTADৰ সীমা বৃদ্ধি হয়, তেতিয়ালৈকে আমি এই সিদ্ধান্ত কেতিয়াও মানি নলওঁ। প্ৰয়োজন হ'লে আমি পূৰ্বৰ দৰে আমি ৰাজপথলৈ ওলাই আহিম। আমাৰ BTADত বসবাস কৰা 22 লক্ষ অবৰো জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব আৰু আমি আমাৰ BTADৰ পৰা ওলাই যোৱাৰ কাৰণে যিসমূহ গাঁৱে ইতিমধ্যে আবেদন জনাইছে, এই গাঁওসমূহ যদি কৰ্তন কৰা নহয়, তেতিয়ালৈকে আমি কৈছোঁ যে পূৰ্বৰ দৰে আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। প্ৰয়োজনত আমি হ'বলগীয়া 2024 চনৰ নিৰ্বাচনো আমি বৰ্জন কৰিম। অকল লোকসভা নিৰ্বাচনেই নহয়, 2024 পিছত যিসমূহ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনসমূহ বৰ্জন কৰিম। আমি এই গণতন্ত্ৰত আমি কেতিয়াও বিশ্বাস নকৰোঁ। আমাৰ যিসকল প্ৰতিনিধিয়ে ইতিমধ্যেই আমাৰ পৰা গৈ তেওঁলোকে হৈ লোকসভাই হওক বা আমাৰ কোকৰাঝাৰে হওক য'ত প্ৰতিনিধিত্ব কৰি আছে, তেওঁলোকে আজিলৈকে আমাৰ হৈ কোনো ধৰণৰ মাত মতা নাই, আমি দেখা নাই। গতিকে আমি এই গণতন্ত্ৰত কোনো ধৰণৰ বিশ্বাস নকৰি আমি এই নিৰ্বাচন আমি বৰ্জন কৰাৰ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমি অসম চৰকাৰক সকীয়াই দিছোঁ যে 2024 চনৰ নিৰ্বাচনৰ আগত যদি BTADৰ পৰা আমাৰ অবৰো সংখ্যাগৰিষ্ঠ গাঁওসমূহ কৰ্তন নকৰে, তেতিয়াহ'লে আমাৰ BTAD পুনৰ অগ্নিগৰ্ভ হৈ পৰিব। ইয়াৰ বাবে কিন্তু অসম চৰকাৰ আৰু BTADৰ পৰা গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি আয়োগ দায়ী হ'ব।